everyone, welcome and welcome back to my YouTube channel. Our video click करके thank you so much. तो weekend ब्लॉग start करिसु या म पहला आहिसु আৰু খুব ৰ'দ অলপ আগতে ইয়াত মই ভিডিঅ' বনাইছিলোঁ ৱাটাৰফল ভিডিঅ' তাৰপিছত মানুহবোৰে চাই থাকিলোঁ তাৰপিছত বনাই ইয়াতে বনাইছিলোঁ কাটো একদম ভিজি তো আশা কৰিছোঁ ভিডিঅ'বোৰ ভাল পাব কুকিং ভিডিঅ' থাকিব ইয়াত ৰেচিপি ভিডিঅ' সকলোবোৰ থাকিব তো আহক কি কৰি দিনটো চাই যাম আৰু উইকেণ্ড ব্লগ যিহেতু আজি হ'ল ছেটাৰডে এণ্ড Sunday vlog to a time break থাকিব তো আহক বহুত গৰম মই মানে সকলোৱে টিভি চাই আছে ন সেইকাৰণে মই ওপৰলৈ আহিছিলোঁ তো নোৱাৰি গৰমত চুলি তুলি মিলি এনেকৈ তাৰপিছত মই ওপৰৰ পৰা তললৈ আহিলোঁ তাৰ মাতি ইয়াত টিভি চাইছে টিভিৰো মানে বৰষুণৰ কাৰণে তাৰপিছত দুপৰীয়া মই অলপমান মানে বাৰীফালে আহিলোঁ 4টা বাজিছে দুপৰীয়া হৈ থকা নাই কিন্তু ৰ'দ খুবেই তাৰপিছত মই চুলি বান্ধি বাৰান্দাত বহিলোঁ তাৰপিছত ভাবিলোঁ কিবা এটা খাওঁ বাদাম আছিলে তাকে বেছিতো নহয় খাবও নোৱাৰে ন 2টা বা 3টা ভিজি থৈ খাব লাগে কিন্তু মোৰ মন গ'ল ভিজি থ'ব পাহৰি যাওঁ তো ওলাই ইয়াতে 2টা খালোঁ ঘৰত এনেকৈ থাকোঁ ন ফেমিলিৰ লগতে থকা হয় তো কি কৰোঁ অকলে তাতে তাৰপিছত আৰু বহি আৰু বাটৰ মানুহ তেনেকৈ চাই থকা হয় আৰু খাই থাকিলোঁ তাৰপিছত মই মোৰ এল'ভেৰাটো খতম হৈছিলে তো খতম হ'লে এতিয়া কি কৰিছোঁ ইয়াৰ পৰা আছে বাচি মানে শিকিলে নোলায় সেইকাৰণে ইয়াত এনেকৈ ওলাই দি আছে যি ওলাই ইয়াত ভৰাই থৈছোঁ দেখিছে চাগে এল'ভেৰা জেল ইয়াত ভৰাই থৈছোঁ তাৰমানে এল'ভেৰা জেল এনেই নালাগে ফেচিয়েল হেয়াৰ ৰিমুভ কৰিবৰ কাৰণে এল'ভেৰা জেল লাগে তো অলমষ্ট খতমে হৈছে পেলাই দিম আৰু সেইকাৰণে ইয়াত ওলাই থৈছোঁ তাৰপিছত মায়ে ভাত বনালে ৰাতিৰ কাৰণে মানে আজি সোনকালে বনালে তাৰ কাৰণে যিহেতু পিছত গৈছিল আহি ভাত খাই তো ইমান গৰম তো সোনকালে বনালে 7টাই বাজিলে তাৰপিছত মই ভিডিঅ' বনাইছোঁ বাহিৰত দেখিছেনে গধূলি হ'বলৈ হ'ল 4টা বাজি দিতে কিন্তু দেখিছেনে কেনেকুৱা হয় তাৰপিছত কণী এটা এনেকৈ পিটিকি থ'লোঁ ভাত টাইমত বনাম তাৰপিছতে ইভিনিং তো ইভিনিঙত মই এতিয়া গাখীৰ খাম তো ইভিনিঙত লাইটৰ কোৱালিটি একেবাৰে খাৰাপ তো খিৰিকীটি ইমান যে গৰম খিৰিকীত খুলি লোৱা আছে তাৰপিছত অলপ গাখীৰ খুৱাই যাওঁ তো নেক্সট মৰ্ণিং আকৌ ৰাতি ইমান মানে গৰম আছিলে ভাত জলদি খাই শুয়ে গৈছিলোঁ তো ৰাতিপুৱা উঠিছোঁ মই ৰুটি মানে পৰঠা কৰি খাম চাহৰ লগত মই বেলিছোঁ ৰুটি তাৰপিছত মায়ে এইফালে পুৰি দিব তাৰপিছত ঘৰৰ ফেমিলি চাহ তাহ খোৱা হৈছে মই এতিয়া খাইছোঁ ৰুটি বেলিছোঁ আৰু লগত চাহ আৰু বিস্কুটো থাকিব নিউট্ৰিজনৰ বিস্কুট তো কি খাওঁ দেখাই যাম তো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তাৰপিছত ৰুটিটো পুৰিলে দেখিছেনে তেল দিছোঁ অলপ তো লাইন পিনে বুট আছিলে মই বুট খোৱা নাই মই চাহৰ লগতে খাম যাই পিনে হাই এভৰিৱান তো আজি হ'ল নেক্সট ডে আজি হ'ল ছানডে তো ছানডে পুৱা উঠি বিচনা ভাল কৰি এতিয়া মই চাহ খাম তো ৰাতিটো শুই গৈছিলোঁ ৰাতি ইমান বৰষুণ নাছিলে ইমান গৰম আছিলে তো সকলোৱে ধুম ভাত খাই মই শুয়ে গৈছিলোঁ 10টা মানত তাৰপিছত ৰাতিপুৱা ইমান বৰষুণ দিছে মই বেকগ্ৰাউণ্ড দেখাই আছোঁ অলপ ঠাণ্ডা বতৰটো দেখিছেনে তো এতিয়া কি কৰোঁ এতিয়া চাহ খাম তো মই চাহত নাস্তা মানে চিম্পুল ৰুটি চাহ আৰু নিউট্ৰিজনৰ বিস্কুট দেখাই আছোঁ চাহ আৰু ইয়াত চাম্পাপৰিৰ টেমাৰে বিস্কুট নিউট্ৰিজনৰ বিস্কুট আছে ইয়াৰ বিস্কুট আৰু ইয়াৰ চাহ খাম তো মই ৰুমতে আনিলোঁ তাৰপিছত আৰু ইয়াৰ বাহিৰখন তাৰপিছত মই এমাজনৰ এটা পাৰ্চেল আহিলে
মুখৰ কাৰণে বস্তু এটা অৰ্ডাৰ কৰিছিলোঁ, মোৰ মুখৰ খতমে হৈ গৈছিলে, ইমান গৰম ন। তাৰপিছত তো মই শ্বৰ্টত ভিডিঅ' বনাম, তেতিয়া চাই ল'ব পাৰিব। তো ভাবিছোঁ এতিয়া ঘৰলৈ যাওঁ, কি বনাইছে মায়ে চাম, আৰু তাৰপিছত গা ধুম। চানডে এনেকৈ যায় আৰু। দুপৰীয়া মাছৰ তৰকাৰী বনাইছে, দালিও বনাইছে আৰু ভাত আছিলে। মই পাহৰি গৈছোঁ ভিডিঅ' বনাইছিলোঁ যে, এতিয়া মই গা ধুলোঁ, গা ধুই এতিয়া মই ভাত খাইছোঁ, দেখাই আছোঁ। ভাতৰ আজি মাছ আছিলে, বুট দালি। এতিয়া মই লৈছিলোঁ, তাৰপিছত ইয়াৰ মাছ আৰু এই বুট আছিলে, তাকে আৰু আজি থালিখন এনেকৈ আছিলে, তাকে খালোঁ, মানে খাইছোঁ। তাৰপিছত ইভিনিঙত ফাইনেলি আমাৰ মাইনা আহি গ'ল, তো মই লৈ আহিছোঁ। তাৰপিছত বাবাৰো আহি ল'লে নাতিনীয়েকক। তো আজি ভিডিঅ'টো ইমানেই আছিলে, লাইক